হাই, মই উৎপল শইকীয়া। আজি আমি আপোনালোকক দেখুৱাম এখন পানীলাও হেন্দালি খেতি আৰু এজন খেতিয়কক পানীলাও খেতি কৰি স্বাৱলম্বী হোৱা এজন খেতিয়কক। এইখনে সেইখন পানীলাও খেতি মানে হেন্দালি। এইখনে আমি আপোনালোকক আজি দেখুৱাম। এখেতে খেতি কৰিছে, ইয়াতে খেতি কৰি 1 লাখ মান টকা পোৱা বুলি কৈছে এতিয়ালৈকে। আমিও দেখিছোঁ পানীলাও ভালেমান লাগি আছে। আমি তেখেতৰ সৈতে কথা পাতিম। এইখনে সেইখন হেন্দালি। প্ৰথমতে আপোনাৰ পৰিচয়টো দিব। মই প্ৰদীপ শইকীয়া, শুকান জানৰ। এই আপোনাৰ পানীলাও এতিয়ালৈকে কিমান মান টকা পালে? প্ৰায় 60 মানে এতিয়া ক্ৰছ হৈছে। আৰু এতিয়া আপুনি চাব বস্তুটো মানে তলিত কিমান এতিয়া প্ৰডাকশ্যনটো হৈ আছে। এইবিলাক যে লাগি আছে যিটো লাও, এইটো দেখাই এইটো মানে এইবিলাকে লাগি আছে লাও। এই কমপ্লিট মানে ক্ৰছটোত এইবিলাক লাগি আছে ইয়াত। তেনেকৈ ধৰণে মই ইয়াক দিব লাগিছিলে, ঠিক পৰা নাই। এইফালে বাঁহ আৰু দিব লাগে, কিন্তু হ'লেও এইবিলাক কমপ্লিট লাগি আছে। এতিয়া কিমান টকা মানকে গৈ আছে পানীলাওৰ ৰেটটো? প্ৰথম পৰ্যায়ত মই প্ৰায় 25 টকাৰ পৰা 27 টকা পাইকাৰী ৰেটত বিক্ৰী কৰিছিলোঁ। এতিয়া কিন্তু বৰ্তমান 15 টকা ৰেটত বিক্ৰী হৈছে, মানে পাইকাৰী মূল্য। এতিয়ালৈকে লাগি আছে এইবিলাক লাও। এতিয়া আজি এই ডাঙৰবিলাক আজি কাটিম, ঠিক কাইলৈ আকৌ বিহু বজাৰৰ কাৰণে নিব। এতিয়া কেইটকা যোৱা বুলি ক'লে? এতিয়া বৰ্তমান 15 টকা। এতিয়া বজাৰ মূল্য 15 টকা পাইকাৰী। আপোনাৰ গোটেই স্কোৱাৰ ফুটটো কিমান আছে হেন্দালিখনত? ইয়াত 1 বিঘা হ'ব। আৰু ইয়াত বাঢ়ি গৈ আছে নহয়। এইটো লাও অকণ বঢ়াব লাগে, আৰু খেতিটো ক্ৰমান্বয়ে বঢ়াই গৈ আছে। যিটো এৰিয়া খেতি কৰিছোঁ, ঠিক নেক্সট বছৰত ইয়াতকৈ ডাবুল হ'ব। এইবিলাক আকৌ এনেকৈ ঢাপ মাৰি বহল কৰিছোঁ। সেইফালে মানে বঢ়াম, খেতি পথাৰ মাটিতে এনেকৈ কৰি বঢ়াই গৈ আছে। ডালবিলাক আহি আছে, ইয়াক মই যদি হেন্দালি দি যদি আৰু বঢ়াই দিব পাৰিলোহেঁতেন। সেইবিলাক এই ডালবিলাক যে দেখিছে, ডালবিলাক এতিয়া মই ঠিক এইফালে যদি বাঢ়ি আহিবলৈ দিলোহেঁতেন, ইয়াকতো প্ৰায় আৰু আধা কথামান মাটি বা 1 কথা মাটি ইয়াক এৰিয়াটো লাগিছিল আৰু মানে বঢ়াব পাৰিলে। ঠিক এতিয়া বঢ়াব পৰা নাই। তথাপিও এইবিলাক এনেকৈ ওলমিয়ে এইবিলাক লাগি আছে কমপ্লিট। এইবিলাক পাবে প্ৰতি কলি আৰু তাৰমানে আপোনাৰ ইয়াত কি দৰৱ মানে ইউজ কৰে? ইয়াত এতিয়া বৰ্তমান মানে অকল ইন'ভাৰ স্প্ৰে কৰিছোঁ। এইবিলাক এতিয়া ঠাণ্ডা ছিজনটো, ঠাণ্ডা ছিজনৰ কাৰণে ইয়াক অকল ইণ্ড্ৰফিল দিছোঁ। ইণ্ড্ৰফিলক দিলে মানে তেতিয়া মানে কলিবিলাক অলপমান ভালকৈ থাকে, নহ'লে কলিবিলাক নষ্ট হৈ যায়। এইবিলাক এনেকৈ কমপ্লিট লাগিছে। এইটো এৰিয়াটো এনেকৈ দি হয়, আৰু এইফালে ছাইডলৈ আহিলে তাক দিব পৰা নাই। তলত মাছো পুহিছে? মাছ আছে বাৰু, কম পৰিমাণে আছে এনেকৈ। এই হেন্দালিখন এনেই কিমান মাহ মান হ'ল এতিয়া? এতিয়া মই অসমীয়া লেখে ভাদৰ পৰা কাটিছোঁ। এতিয়া 6 মাহ, ভাদৰ পৰা প্ৰায় 5 মাহ। 6 মাহ হৈ গ'ল। আৰু কিমান দিনমান বিকিব পাৰিব? এইটোতো এতিয়াতো এনেকৈ মই যিটো ইয়াক ছিষ্টেম কৰি আছোঁ, এইটো ছিষ্টেমততো গৈ থাকিলে বহাগলৈকে লাগিব। কিন্তু বহাগলৈতো লাওৰ ৰেটটো কমি যাব। কমি যোৱাক লৈ ইয়াক মই লাওটো নৰখাম তেতিয়ালৈ। ইয়াক কাটি আকৌ ইয়াত মানে তেতিয়া মই কোমোৰা দিম, প্ৰায় মাঘ বা ফাগুনত কোমোৰা দিম। কোমোৰাৰ পিছত আকৌ জাতিলাও হ'ব। তাৰমানে এইটো জাতিলাওটো মানে ভাল লাগে, ইয়াৰ প্ৰডাকশ্যনটো ভাল, তাতে মানে পইচা পৰিমাণটো ভাল পোৱা যায়। এইবিলাক চব কলি, কমপ্লিট কলি। হেন্দালি তলত আছে, ওপৰত আছে, ডাল ওলমি আহিছে। এইখনে সেইখন হেন্দালি। আপোনালোকেও যদি পানীলাও খেতি কৰিম বুলি ভাবিছে কৰিব পাৰে। পানীলাও খেতি কৰি মানে যথেষ্ট স্বাৱলম্বী হোৱা বুলি কৈছে। এই তলত মানে এনেকৈ মাছ, তলতে ইয়াত মাছ পুহি আছে, আৰু ইয়াত ধনিয়া, লাই কিবা কিবিও আছে ইয়াতে। আপোনাৰ আৰু ইয়াত কি খেতি লগাইছে আপুনি? আৰু লাও গুৰিত এইবিলাক আছে, ধনিয়া আছে, মানে বিলাহী, পালেং আছে, লাই আছে, কিন্তু গুৰিবিলাকতে এইবিলাক হৈ আছে। চাইডত গোমধান আছে, তেনেকৈ আৰু। আপোনাৰ আগফালে আকৌ এবাৰ চাওঁ। সেইফালে যথেষ্ট ফুল আহিছে বাৰু ওপৰত। ফুল আহিছে, ঠিক ৰাতিপুৱা টাইমত এইবিলাক কমপ্লিট ফুলবিলাক ফুলি মানে বগা হৈ থাকে। এতিয়া আবেলি টাইমলৈ লাওবিলাক সামৰি যায়, এতিয়া ফুলিবলৈ আৰম্ভ কৰিব। ৰাতিটো থাকে, ঠিক এটা আগবেলা প্ৰায় 12টা বজাত ফুলবিলাক সামৰি যায়, তাৰমানে জয় পৰি যায়, তাত তেনেকুৱা হয়। ইয়াত কলিও যথেষ্ট দেখা গৈছে। এইফালে আপোনালোকে চাব পাৰে পানীলাও, যথেষ্ট পানীলাও লাগিছে।
আপোনালোকেও ইয়াত মানে পানীলাও খেতি এনেদৰে কৰিব পাৰে। খালি মেইন কথা কি মেইনটেনেঞ্চটো, সাৰ পানী আৰু দিব লাগিব। আজিৰ যুগততো সাৰ নিদিলে একোৱেই নহয়, এয়া যথেষ্ট কলি আছে। আপোনাৰ এনেই হেন্দালিখনত বাঁহটো কিমান টকামান খৰচ হৈছে? মোৰ প্ৰায় 2500 টকাত কমপ্লিট কৰিছোঁ মই, এইবিলাক নিজে কৰিছোঁ। 2500 টকাতে কমপ্লিট কৰিছোঁ। হেন্দালিবিলাক মই নিজেই দিছোঁ। এতিয়া মোৰ সময়ৰ অভাৱত এইবিলাক নমাব পৰা নাই, নমাই দিব যদি নোৱাৰিলোঁ এইবিলাক নাওবিলাক বেকাৰ হৈ যায়। আপোনাৰ এনে কিমান মান বাঁহ আছে ইয়াত? নদীত মানে প্ৰায় 100 মান বাঁহ হ'ব। 100 মান? সৰু বাঁহটো কম ৰেটত আনিছোঁ কাৰণে কমটি পইচা পানীবিলাক চব সৰু বাঁহ গোটাকৈ দি দিছোঁ। তাৰমানে এতিয়া জেং দিলেতো এনেকুৱা চিষ্টেমটো নহয়, সেইকাৰণে খুটাবিলাকো দিছোঁ সৰু তাক চিষ্টেমেটিক দিছোঁ। এইবিলাকতো লাৱে হেন্দালি ওলমাই আনিছোঁ। এতিয়া টাইম দিব পৰা নাই, সময়ৰ অভাৱত এইবিলাক অন্য খেতিৰ লগত লাগি থকাক লৈ এইবিলাক হোৱা নাই। ডাঙৰবিলাক এতিয়াতো শনিবাৰ দিনাখন কাটি গৈছোঁ, আজি আকৌ কাইলৈৰ কাৰণে কাটিম।